আমি নিজৰ সন্তানৰ ক্ষেত্ৰত সদায় মেণ্টেল গ্ৰোথত বেছিকৈ গুৰুত্ব দিওঁ আমি সাজু আছোঁ সোধা কি আমি উত্তৰ দিওঁ কিন্তু সময়ৰ লগত খোজ মিলাই চলিতে চলিতে আমি আমাৰ নিজৰ শিপা আমাৰ নিজৰ ভেটিটো কথাই শিকাবলৈ থাকি যায় ফলিৰ এই ক্ষেত্ৰত এটি বিশেষ অৱদান আছে সেইদিনা বজাৰলৈ যাওঁতে ফলিৰ নোটবুকখন দেখিলোঁ আৰু মোৰ বাবাটোৰ কাৰণেও এখন লৈ আহিলোঁ নোটবুকখনৰ কভাৰ পেজত লাচিত বৰফুকন আছিল আৰু তাতোতকৈ ডাঙৰ কথা অসমীয়াত আছিল নোটবুকখনৰ কোৱালিটি আৰু ডিজাইনে মোক বিশেষভাৱে আকৰ্ষিত কৰিলে সেইদিনা তাক যেতিয়া মই বহীখন দিলোঁ সি মোক হঠাৎ প্ৰশ্ন কৰিলে এয়া কোন মই তেতিয়াহে অনুভৱ কৰিলোঁ আমি যিবোৰ কথা আমাৰ মাহঁতৰ মুখত সাধু কথা হিচাপে শুনি আহিছিলোঁ আমাৰ নিজৰ কথা আমি আমাৰ ল'ৰা ছোৱালীক আজি নিজৰ কথাই শিকাবলৈ পাহৰি গৈছোঁ থেংক ইউ ফলি ফৰ দিছ ইন'ভেটিভ আইডিয়া এতিয়া মই চেষ্টা কৰোঁ ইয়াক আগবঢ়াই নিওঁতে যাতে মই নিজে পিছ পৰি নাযাওঁ ছাগাল এগুলা কি ঠ্যাং চাৰিখন ঠ্যাং কাণ দুখন শিং দুটা মূৰ এটা চকু দুটা গম পাইছে ছাগাল মানে কি আছিল এনাই ছাগাল গমে পোৱা নাছিলো এটা কিবা আছে নেকি ফুল এখন এই দেখা নাই এইটো কি এইটো চেৰি আছে এইটো গড় বাপা ইমান রোদ নাযাও নেকি আমাকে রোদ পাবি দে ঠান্ডার দিন রোদ দে ঠান্ডার দিন গরম দিকে লাগবো না ও তাহলে মরবো তখন ভয় লাগছে পড়বি মাইক শুনি একবার উঠে তুমি আস্তে এগিয়ে উঠে উঠো একবার আস্তে এগিয়ে উঠো Taman juga dia asli om pak. Nah jadi terakhir dia pan dua tahun ya. Ada foto sini ki? Patan kali kirim dulu kantor panas lagi. Rodut. Oh dia buka kota di sini di sana ya. Saya siar ini alam kerja lagi deh. Papa, anggrang kenapa? Kena udah aja botol. Apa? কাজিৰঙা যে এই গছটোগুলো ব্যবহার চলে এই খড়গ কাটি নিয়ে বিক্রি করে ও নিউজ দিতে নেকি এই গছ এটা খড়গ হরি আছে
এই কাটলি না এটি মূর্তি এটা সম্পদ সম্পদ ন এটো সম্পদ আমার এ কাটতে নলাই এই গচ্চ কাটলি বলে বিক্রি করে করব এটো এটো করব না এটো কান এই দুখন এটো কান কান বিশের কি দেখো সেলফি তাও শুনি এ গত হসাই হয়ে না দেখাই আছে অনুগ্রহ কৰি হাতেৰে নিচুব আৰু পিছি উঠিব আকৌ সুইচ অফ দেখা নাই আহা বুঢ়ী ঘুমাই থাকে ময়ো দেখা নাই আজি কি এই বাগে যাও পাম্পাৰ ঘুৰি এই এতিয়া গৰু উঠে লাগব পিছে ধুনীয়া হৈছে এই মেন এই সামাই তাক কি দেখি আছে কি কৰিছে কি কৰে এই মেন এই সিধা কোৱা দিম তে দিয়া খাই পাইছে আমিও যাও যো ঐ লেৰ ক'ত যা দেখব লাগব ও দেখি চিন্তা পে সৰু আছে আপোনালোক শান্ত হওক মই কৈছোঁ এইটো 19 বছৰ পিছত মই নাপাইছো চকুৰি দেখা হৈছে ৰ'ব আপুনি শান্ত হওক আপুনি নাকান্দো মই কৈছোঁ এইটো তুমি কিমান পঢ়ি আছ ভাইটি 5th চেম আৰু তোমাৰ মানে MA আৰু কোৱা বাবু তোমাৰ তোমাৰ কলেজতে পঢ়ি আছ চেমত পঢ়া চলি নাই এইটোৱে তুমি এইটোৱে বুজি পাব লাগিছিল তাতে গোটেইকেইটা কলেজত পঢ়া কিন্তু শিক্ষাটো বাবু নাই সিমান আপোনাৰতো সিমান নাই আপুনিও সাধাৰণ মানুহ দেখাতে গম পায় আপোনাৰ কিন্তু ডাঙৰ কলেজত পঢ়িলে কি হ'ব শিক্ষা ল'লেতো নহয় না মানুহৰ প্ৰতি মানৱীয়তা থাকিব লাগে আচলতে মানৱীয়তা বোলা বস্তু এটা আছে সেই বস্তু কি দেখাই আছে কি দেখা নাই সেই বস্তু লক্ষ্য কৰিব নালাগিছিল তো নাই তাক সুধিব লাগিছিল কি কাৰণত দেখাইছি ইনচাল কৰাটো বেয়া কথা এনেকৈ মানুহক যি দেখা পাব লাগে ইনচাল এটা কৰবা কিবা কৰবা সেইটো কথা নহয় তোমাক সুধি ল কিয় দেখাই আছে কি কথা কি বাৰ্তা আজি 19 বছৰৰ মূৰত এই বাবুজনে দেখা পাইছে পৃথিৱীখন কিমান অন্ধকাৰৰ মাজত আছিল আজি কিমান পথ দেখা পাইছে কিমান ভাল লাগি আছে ঘৰখনৰ কিন্তু তোমালোকে কি কৰি আছ ইনচাল কৰি আছ কিমান দুখ দি আছ সেইটো কথা ভাবি চাইছ কোনো চোৱা নাই তো নাই কেতিয়া কেৱল হাঁহি আছ ইনচাল কৰি আছ আজি পেলাই আমি ইমান ভাবাই হ'ব আজি পেলাই বাৰু ঠিকে আছে বুজি পাইছ ঠিকে আছে ভৱিষ্যতে আগবাঢ়ি যাব পাৰে কিন্তু যদি এনেকৈ দ্বিতীয়বাৰ কৰা নহয় তোমাৰ বেয়া আছে কাৰণ কি জানো না আগবাঢ়ি যাব লাগিব না জীৱনটো আগবাঢ়ি যাব লাগিব নাজানিলে অসন্মান নকৰিবা ভুল হৈছে আমাৰ গম পাইছো চৰি বুলি কৈ পেলাই চব কথা সমাধান কৰিব বিচাৰিছ নেকি এই পৃথিৱীৰ ৰং কি চাবাৰ মোৰ মন নাযায় মোৰ হৃদয় জানো নাকান্দে কাৰোবাৰ দুখত কিন্তু চাব পৰা নাছিলো আজি ইমান দিনে আজি যি চাম বুলি ওলাইছোঁ আজি মোৰ নিজকে ধিক্কাৰ দিবৰ মন গৈছে মই নেটখা হৈ থাকিলে কিজানি ভাল আছিল তেতিয়া এইবিলাক কথা কমচে কম দেখা পাব নালাগিল হয় আজি মোৰ দেউতাকে দুখ কৰিব লগা হ'ল খুড়াজনে আহি আপোনালোক কিয় বুজাব লগা হ'ল আপোনালোকৰ শান্তি জ্ঞানৰ অভাৱ কিন্তু আমাৰ দৰে বন্ধ স্কুলত পঢ়া সৰু সৰু চলিগিলেও কিন্তু এইগিলাখন ভালকৈ জানে তোমাৰ চালে কি কৰিব খুজিছ মই বুজিয়ে নাপাওঁ তোমাৰ কথাগিলা হ'ব দা ভাইটি তুমি এতিয়া ইমান সেই ক'ব নালাগে এইটোক আৰু বুজেও লাভ নাই ধৰি লওক এই ঘৰত মাক বাপাক এটা ভাত বনাইছে কি ধুনীয়াকৈ যে খাব কিন্তু সেইগিলা কথা মানে বেলেগ হোটেল খাই আছে না কিয় উপলব্ধ সভাপতি আনবে হ'ব ইমান ক'ব বেয়া ক'ব নালাগে ক্ষমা খুজিব লাগিব আহি পেলাই মোৰ ল'ৰাক খুজিম নিশ্চয় খুজিম চৰি দে তোমাক দিলে মই কম না স্কুটি খাব নেকি চলাব নেকি ও হুৰি আপুনি ক্ষমা কৰি দিব না আপুনি আজি পেহা নকৰো সঁচাই বহুত বেয়া লাগিছে আজি পেহা নকৰো চৰি দিয়ক ভুল নকৰিবা হ'ব একো কথা নাই ভুল নকৰিবা একেবাৰে হুৰি চৰি দিয়ক চৰি
হ'ব বাবা তোমাৰ মাৰ ঘৰত বেচোন নিজৰ ছোৱালীৰ খুব আৰু ৰাখৰকে নাই দিছো মই শুনি আছিলো বুলি এই কথাষাৰ তাৰ পৰা তই কিমান সেই কৈছ মানুহকেইটা খাৰা কাচি কৰিছ দেখা পালি মাতপে দেখা পালি মাতপে আমি যাওঁ নেকি এবাৰকে ডাঙৰীয়া আপুনি যাওক বাই বাই হাই ফ্ৰেন্ড হাই ভিডিঅ'টোত বেলেগ একো নাই আপোনালোকে যিটো কমেডি আশা কৰিছে কমেডিও নাই এটাই কথা যে একো নজনাকৈ মানুহক ঠাট্টা মস্কৰা কৰি যিদৰে সময় নষ্ট কৰি একাংশই সেইসকলক কিছু বুজোৱাৰ অৰ্থে ভিডিঅ'টো আগবঢ়াইছোঁ আৰু ভিডিঅ'টো কেনে লাগিছে কমেণ্ট কৰিব জিগজেগ কমিক চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব আৰু লাইক কৰিব